নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই বেয়া খবৰ আহিছে। তোমালোকে নিশ্চয় ইতিমধ্যে সকলোৱে জানিব পাৰিছা যে তোমালোকৰ যিখিনি আছাম ডাইৰেক্ট ৰিকুইটমেণ্ট 2022ৰ গেট 3 এণ্ড গেট 4 তোমালোকৰ এক্সামটো হৈছিল, যিহেতু 21 আৰু 28 তাৰিখে তোমালোকৰ এক্সামটো হৈছিল আৰু সকলোৱে হয়তো এক্সামটো দি হোৱাৰ পিছত সকলোৱে ৱেইট কৰি আছা যে তোমালোকৰ ৰিজাল্টটো কেতিয়া দিব বা তোমালোকৰ কাটঅফটো কিমান যাব, সেইখিনি আলোচনা চলি আছিল। সেই আলোচনাসমূহ চলি থকা অৱস্থাতে তোমালোকৰ বেয়া খবৰ আহিছে যে তোমালোকৰ গেট 3 এণ্ড গেট 4ৰ ক্ষেত্ৰত তোমালোকৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কেলেংকাৰী চলিছে বা বিসংগতি চলিছে বুলি জানিব পৰা গৈছে। যিহেতু তোমালোকে ইতিমধ্যে আপডেটটো পাইছা আৰু সেই আপডেটটো পোৱাৰ পিছত সকলোৱে হয়তো মনটো খেলিমেলি হৈছে, বহুতেই বেয়া লাগিছে, যিহেতু সকলোৱে বহুত কষ্ট কৰি এক্সামটো দিছে আৰু সকলোৱে হয়তো আশা কৰি আছিল যে এটা ভাল ফলাফল পাম বা ভাল ৰিজাল্ট এটা পাম। তাৰ সন্দৰ্ভতে তোমালোকৰ এনেকুৱা ধৰণৰ খবৰ আহিছে যে তোমালোকৰ কেলেংকাৰী চলিছে বুলি। এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই। যেতিয়া মন্তব্য কৰিব সেইটো জানিব পৰা যাব যে কেনেকুৱা ধৰণৰ তেওঁলোকে পদক্ষেপ ল'ব। ভিডিঅ'টো ইমানখিনিয়ে আছিল। ধন্যবাদ, নেক্সট লগ পাম।